মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। যোৱা ক্লাছত আমি MS Excelত if ফাংচন সম্পৰ্কে আলোচনা কৰিছিলো, য'ত আমি if ফাংচন ব্যৱহাৰ কৰি ডিভিজন আৰু গ্ৰেড উলাব শিকিছিলো। আজি আমি এজন ল'ৰা বা ছোৱালীৰ ৰিজাল্টটো উলাম, কেনেকৈ সি পাছ কৰিছে নে ফেইল কৰিছে সেইখিনি কথা গম পাম। যোৱা ক্লাছৰ মই এক্সাম্পলটোৱে লৈছো পুনৰবাৰ। আজিৰ কাৰণে মই এই গ্ৰেডৰ কলামটো ডিলিট কৰি দিছো আৰু ইয়াত মই ডিভিজনটোৰ জাগাত লিখিম ৰিজাল্ট, RESULT ৰিজাল্ট। এতিয়া ৰিজাল্ট উলাবৰ কাৰণে মই এই ডাটাখিনি প্ৰথমে ডিলিট কৰি দিছো। ৰিজাল্ট উলাবৰ কাৰণে প্ৰথমে চাব লাগিব ল'ৰা বা ছোৱালীজনীৰ পাৰ্চেন্টেজ। যদি 85ৰ ওপৰত পাৰ্চেন্টেজ পায় বা 85% পায় তেতিয়াহ'লে আমি জানো ডিস্টিংশন পাইছে। 75 বা 75ৰ ওপৰত পাৰ্চেন্টেজ পালে ষ্টাৰ মাৰ্ক, তেনেদৰে 60 বা 65ৰ ওপৰত পাৰ্চেন্টেজ পালে ফাৰ্ষ্ট ডিভিজন। আমি ইয়াত ৰিজাল্ট উলাবৰ কাৰণে সেই পাৰ্চেন্টেজ ওপৰত নিৰ্ভৰ কৰিহে আমি গম পাওঁ ফাৰ্ষ্ট ডিভিজন পাইছে, ষ্টাৰ মাৰ্ক পাইছে নে বেলেগ কিবা পাইছে গ্ৰেডটো। এতিয়া আমি ৰিজাল্ট উলাবৰ কাৰণে পাছ বা ফেইল উলাবৰ কাৰণে খালি এই পাৰ্চেন্টেজটো চালেহে নহব। যদি আমি খালি এই পাৰ্চেন্টেজটো চাই ৰিজাল্ট উলাও, চাবা তোমালোকে কেনেকৈ ৰিজাল্টটো উলায়। মই ইকুৱেল চিন দিলো, if ফাংচন ব্যৱহাৰ কৰি ৰিজাল্ট উলাম, গতিকে if ফাংচন দিলো, ব্ৰেকেট আৰম্ভ কৰিছো। যদি এই পাৰ্চেন্টেজটো